আজি আপোনালোকৰ বাবে কেইটামান সাধাৰণ প্ৰশ্নৰ উত্তৰ লৈ আহিছোঁ। প্ৰশ্ন 1, কোন চনত অসম তৈল প্ৰতিষ্ঠান গঠন কৰা হৈছিল? ইয়াৰ অপশ্যনসমূহ এনেধৰণৰ: অপশ্যন ক 1890 চনত, অপশ্যন খ 1899 চনত, অপশ্যন গ 1900 চনত আৰু অপশ্যন ঘ 1918 চনত। ইয়াৰ পৰা কোনটো শুদ্ধ উত্তৰ হ'ব পাৰিলে কমেণ্ট কৰি জনাবচোন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ 1899 চনত। প্ৰশ্ন 2, অসম কোন দুটা লক্ষ্যৰেখাৰ মাজত অৱস্থিত? ইয়াৰ অপশ্যনসমূহ এনেধৰণৰ: অপশ্যন ক 24 ডিগ্ৰী 8 নৰ্থ টু 28 ডিগ্ৰী নৰ্থ, অপশ্যন খ 24 ডিগ্ৰী 8 নৰ্থ টু 27 ডিগ্ৰী নৰ্থ, অপশ্যন গ 22 ডিগ্ৰী 8 নৰ্থ টু 28 ডিগ্ৰী নৰ্থ, অপশ্যন ঘ 23 ডিগ্ৰী 8 নৰ্থ টু 28 ডিগ্ৰী নৰ্থ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ক 24 ডিগ্ৰী 8 নৰ্থ টু 28 ডিগ্ৰী নৰ্থ। প্ৰশ্ন 3, ভাৰতবৰ্ষৰ ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান? ইয়াৰ অপশ্যনসমূহ: অপশ্যন ক 920 কিলোমিটাৰ, অপশ্যন খ 911 কিলোমিটাৰ, অপশ্যন গ 917 কিলোমিটাৰ আৰু অপশ্যন ঘ 916 কিলোমিটাৰ। ইয়াৰ পৰা কোনটো শুদ্ধ উত্তৰ হ'ব? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ঘ 916 কিলোমিটাৰ। প্ৰশ্ন 4, কৰ্কটক্ৰান্তি ৰেখা ভাৰতৰ তলৰ কোন দুখন ৰাজ্যৰ মাজেৰে পাৰ হৈ যায়? অপশ্যন ক অসম আৰু মেঘালয়, অপশ্যন খ মিজোৰাম আৰু ত্ৰিপুৰা, অপশ্যন গ মণিপুৰ আৰু মিজোৰাম আৰু অপশ্যন ঘ মেঘালয় আৰু মণিপুৰ। ইয়াৰ উত্তৰটো হৈছে অপশ্যন খ মিজোৰাম আৰু ত্ৰিপুৰা। প্ৰশ্ন 5, মাটিকালিৰ ভিত্তিত উত্তৰ পূব ভাৰতৰ দেশসমূহৰ ভিতৰত অসমৰ স্থান কি? ক প্ৰথম, খ দ্বিতীয়, গ তৃতীয় আৰু ঘ চতুৰ্থ। ইয়াৰ পৰা কোনটো শুদ্ধ উত্তৰ হ'ব পাৰিলে কমেণ্ট কৰি জনাবচোন। আৰু এনেধৰণৰ সাধাৰণ জ্ঞান সম্বন্ধীয় যিকোনো ধৰণৰ প্ৰশ্ন উত্তৰৰ বাবে অনুগ্ৰহ কৰি চেনেলটো লাইক, শ্বেয়াৰ আৰু নতুনকৈ যদি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।